নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আহি গ'লো আগৰ দৰে চুলি তুলি মেলি স্কুললৈ ওলাইছো বহুত দিনৰ মূৰত স্কুললৈ ওলাইছো কাৰণ স্কুলৰ পৰা মই ছুটি লোৱা আছিল কেইদিনমানৰ কাৰণে আৰু কিয় ছুটি লৈছো আপোনালোকে নিশ্চয় জানে মই পুনৰবাৰ নকওঁ এইদৰে মই আকৌ ক্ৰীম চিমবোৰ লগাইছো আৰু লগতে কি কৰিছো চাওকচোন ক্ৰীমবোৰ ধুনীয়াকৈ লগাই লৈছো যাতে ছালখন অকণমান ধুনীয়া হৈ থাকে কাৰণ মই বহুত দিন হ'ল ক্ৰীমে নলগা ইয়াৰ পিছত সেন্দুৰকণ আগতীয়াকৈ লৈছোঁ নতুবা আপোনালোকে আকৌ কমেণ্ট কৰিব নহয় সেইকাৰণে আপোনালোকক কোনো অপশ্যন নিদিয়াকৈ মই সেন্দুৰকণ লগাই ল'লোঁ ইয়াৰ পিছতে মই ফুটটো লগাইছোঁ প্ৰায় স্কুল যাবলৈ ৰেডি হৈ গ'লোঁ কাৰণ মই মাজতে স্কিপ কৰিবলগীয়া হৈছে ভিডিঅ' বনাওঁতে কাৰণ অলপ মোৰ ইম্পৰ্টেণ্ট ফোন এটা আহিছিলে আৰু ইয়াৰ পিছতে সদায় লগাৰ দৰে মই লিপষ্টিক অকণমান লগাই লৈছোঁ কাৰণ মোৰ লিপষ্টিক নলগালে যেন কমপ্লিট নহয় মোৰ আজি ওলোৱাটো প্ৰায় মোৰ হৈ গ'ল আজিৰ কাৰণে আৰু এতিয়া যাম স্কুললৈ আৰু মা গাটো ভালে আছে আৰু কেইটামান ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ অতি সোনকালে আজি ভিডিঅ'টো মই এনেধৰণে বনাইছোঁ কাৰণ সোনকালেও হৈছে আৰু অলপ মোৰ টাইমটো শ্বৰ্ট হৈছে আৰু ইয়াৰ লগতে মই কাজলকণ নলগোৱাকৈ কেনেকৈ যাওঁ কাজলকণ লগাই লৈছোঁ কেনেকুৱা লাগিছে ক'ব দেই আকৌ ঘোঁৰাৰ দৰে মুখখন গৰুৰ দৰে মুখখন আৰু যে কি আছে প্ৰায় পাৰিলে ক'ব নকোৱাকৈ নাথাকিব আপোনালোকৰ কমেণ্টবিলাক মই একচেপ্ট কৰোঁ যেনে কি নহওক লাগিলে আৰু আপোনালোকক ভাল লাগক বা বেয়া লাগক মই মোক নিজকে ভাল দেখোঁ আৰু যে 10জনৰ ভিতৰতে যে এজনে মোক ভাল পায় বা চিনি পায় সেয়া মোৰ কাৰণে যথেষ্ট আপোনালোকে দিয়া কমেণ্টবিলাকে মোক ইমান বিশেষ ইফেক্ট নেপেলায় আৰু এনেধৰণে ৰাখিছোঁ আৰু কাজলডাল আৰু ইয়াত যাবলৈ প্ৰায় হৈ গ'ল ইয়াত ৰাখিছোঁ আজিলৈ যেনেকুৱাই নহওক লাগিলে মোৰ কৰ্মলৈ যাবলৈ হৈ গ'ল আজিলৈ বাই বাই